আমার মাও আজি ভুল হয়েছে পেটিকে উল্টাকে পিনছে জন্মস্থান মুখে ঘর Hello everyone, welcome to Partha's vlog. আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় কৌতুক অভিনেতা। আজি তেখেতৰ সৈতে কথা পৰাৰ এটা সুবিধা পাইছো। আমাৰ সকলোৱে জানে এণ্ডা বুলি। আমি তেখেতৰ আজি বিষয়ে অলপ কিছু কথা জানিম বা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এণ্ডা নমস্কাৰ আমি ইদিবা বুলি চিনাকি দিবলৈ বেয়া পাওঁ আমি কৌতুক অভিনেতা বুলিহে চিনাকি দিওঁ ইদিপ আমি নচুৱাব নাজানো তাৰমানে কেলৈ কৈছোঁ আছে গৌ বোলে নেবাহাল দাগুচি পালচালাই ভাল আৰু যদি পঢ়া শুনা নাথাকে ইদিপ নোখোলাই ভাল এতিয়া ইদিপৰ বিষয়টো মই একোৱে নাজানো মুখখনে গালোহে তেনেকুৱা ধৰণৰ কথা আজি যেনেকৈ নহওক এই চেনেলটো আপোনালোকে উপভোগ কৰিব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লোৱা যেন নতুন লোৱা বৰ্তমান আপোনালোকৰ বেয়া কমেণ্ট ভাল কমেণ্ট আপোনালোকৰ মাজতে আনন্দ দিব কিন্তু আপোনালোকে বেয়া কমেণ্ট হ'লেও বুজাই ল'ব লাগিব ভাল কমেণ্ট হ'লেও বুজাই ল'ব লাগিব আৰু এই চেনেলটোৰ পৰা নানা ঋষি বা নানা মত আপোনালোকে অনুভৱ কৰিবলৈ পাব ইদিপৰ ভাষা সেই ভাষাখিনি পাব শিক্ষা বিদ্যালয় লাইনে পাব সামাজিক লাইনে পাব সকলো ফালৰ পাব মোতকৈ অকণমান উন্নত তেওঁ জানে কিছুমান কথা খালি আপোনালোকে কেতিয়াও নাপাহিব লাইভ আৰু ছাবস্ক্ৰাইব কৰিবলৈ আৰু 2 নম্বৰ নাপাহিব ওচৰত থকা ঘণ্টাটো বজাই দিবলৈ তেতিয়াহে ল'ৰাজনে আগবাঢ়িব পাৰিব আৰু নজনাটো আপোনালোকে মেছেজটো ডাইৰেক্ট ভুলকৈ নিদিব সেইটো ভাল নহয় তেতিয়া ল'ৰাজনে খুলিবলৈ মন নকৰে বা মনোৰঞ্জন দিবলৈ মন নকৰে ভুল শুদ্ধ মানুহ থাকিব আজি হিমন্ত বিশ্ব শৰ্মাও ভুল হৈছে চবৰে ভুল হৈছে আমাৰ মাও আজি ভুল হৈছে পেটিকে উল্টাকে পিন্ধিছে দেউতাও ভুল হৈছে চশমাটো পঠালিকৈ পিন্ধিছে এইটো ভুল থাকিবই আজি কুকুৰাজনী কণী পাওঁতেও উল্টা হৈছে তাই সদায় কেগত পাই আজি ফুলত পালে ভাগি থাকিলে তেনেকুৱা নিচিনা কথা খালি বাৰু এতিয়া আপোনাৰ জন্ম বিষয়ে কওক আপোনাৰ প্ৰিন্সিপাল মোৰ দেউতা টিপাল মা আপোনাৰ জন্মস্থান মুখে ঘৰ অ' মাই গড খেগত কেনেকৈ হ'ল আকৌ খেগতে হ'ল মই বাকী আশাকৰ্মী কোন ছিল আশা কমি আছিলে নিৰা অ' মাই গড তাই ভাল ছোৱালী এজনী অ' বগা চগা হয় তাই মই আহোঁতে চকুৰ লৰালৈকে থাকি আহিলে মই এনেই মতা ল'ৰা 9 মাহত আহে মই 8 মাহতো গুচিলে এমাহ থকা মই চকুটো বনে মই লৰালৈকে গুচি গ'লোঁ মায়ে আকৌ পাবলৈ মানে কাগজ লিখিলেই সেইকাৰণে মই আহিলোঁ মই আহি বহুত ভাল কাম কৰিছোঁ এতিয়া পৃথিৱীত গাভৰু ছোৱালীখিনি মই চাব কণ্টেক্ট কৰি আছোঁ গোটেই অসমত যিখিনি লোকেল চলাই প্ৰতিখিনি ল'ৰাখিনিকে মই পাৰ্মিট নোহোৱাকৈ খাবলৈ দিব পাৰিছোঁ কিন্তু বেলেগ এজনে দিব নাপৰা আজি যেনেকুৱা ডাঙৰ সকাম নহওক মই কলৰ বাকলিখিনি চফা কৰোঁ আনে কলটো খাই দিব বুজিছে চফা অকণমানটো ইয়াত লাগিব মই বহুত ডাঙৰ ডাঙৰ কাম কৰিছোঁ আজি মতাক পাকো কণী পাইছোঁ মই নেপালী গাখীৰকো ভেজাল কৰিছোঁ গাভৰু ছোৱালী কাৰোবাৰ মন বেয়া মত তাইকো চিজিল কৰিছোঁ ওলোটা পেমেণ্ট মই কাকো কৰিবলৈ দিয়া নাই তেনেকুৱা এজন যুৱক এতিয়ালৈকে নাই আৰু মই বিহুত পিঠা বনাইছিলোঁ এঠা নাইকিয়া বৰা চাউল সেইটো বৰা চাউল মই বনালোঁ আৰু মই আলু চপ বনাইছিলোঁ ৰঙা আলু পৰা গোটেই অসমৰ ৰাইজক দেখুৱাইছোঁ আৰু এনেকুৱা এটা ৰসগোল্লা বনাইছিলোঁ সেই ৰসগোল্লাটো তিতা কিন্তু চবে মিঠা বনায় তিতা মানে কি ৰসগোল্লা তিয়াই থাকিলে তিতাই হ'ব যেতিয়া দোকানত থাকে তেতিয়াহে মিঠা হ'ব সেইকাৰণে মই ক'লোঁ সেইকাৰণে কৈছে যে অসমৰ ৰাজনীতি কূটনীতি থাকিবই লাগিব আৰু হিমন্তৰ কথা মানিবই লাগিব আৰু কোনোবাই গাড়ী এখন নিলেও এতিয়া চ খাবলৈহে আগবাঢ়ি যাব লাগিব গাড়ী চলোৱা নহ'ব সন্মান এতিয়া কেতিয়াবা খন্তাতে আহিব পইচা নাথাকিলে সন্মান আহিব গিয়ে ঘনীয়েকৰ তৰ্ক বিতৰ্কত আহিব কাৰোবাৰ ল'ৰা নাই কাৰোবাৰ ল'ৰা ছোৱালী নাই কাৰোবাৰ কিবা নাই অশান্তি শান্তি এইকেইটাৰ মাজত থাকিবই লাগিব খালি ভাজি দেৰজামল নিদিব নিমখ চোকা হ'ব লাগিব ধন্যবাদ আৰু কেতিয়াও অদৰকাৰী কথাত গুৰুত্ব নিদিব আৰু জাহা তাহা কথাত কোচ কচাৰীৰ লগত যোগাযোগ নকৰিব কেছ খালাতকৈ বমি কৰি খালত খুৱাই থেংক ইউ ডবল মাইগ্ৰত মই আছোঁ লক্ষীমাই ঘৰত